নেলছন মেণ্ডেলা লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড পোৱা প্ৰথম ভাৰতীয় ব্যক্তিজন কোন আছিল? উত্তৰ হ'ব বিনোদ কানাত্ৰ। গান্ধী ইন চম্পাৰণ নামৰ গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ উত্তৰ হ'ব দীননাথ গোপাল তেণ্ডুলকাৰ। ভাৰতবৰ্ষৰ কোনখন নদীত প্ৰথমবাৰৰ বাবে সৌৰশক্তি চালিত নাও চলাৰ ব্যৱস্থা কৰিছে? উত্তৰ হ'ব সৰজু ৰিভাৰ। ভাৰতৰ নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি চমুকৈ নিয়া জাতীয় অনুসন্ধানকাৰী সংস্থাৰ নতুন ডাইৰেক্টৰ জেনেৰেলগৰাকী কোন? উত্তৰ হ'ব সদানন্দ বসন্ত দাতে। গ্ল'বেল পিচ ইণ্ডেক্সৰ তথ্য অনুযায়ী পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী দেশখন কি? উত্তৰ হ'ব আইচলেণ্ড। আৰু ভাৰতৰ এই নম্বৰত আছে 116 নম্বৰত আছে। ৰাজ্যসভাত অসমৰ পৰা কিমানখন আসন আছে? উত্তৰ হ'ব 7খন।